আপোনাৰ পত্নী চাকৰি কৰক বা নকৰক, প্ৰতি মাহে তাইৰ হাতত অকণমানকৈ টকা দি কওক, এই টকাখিনি তোমাৰ ইচ্ছামতে খৰচ কৰা, মই হিচাপ নলওঁ। বিশ্বাস কৰক, তাই কেতিয়াও ইচ্ছামতে খৰচ নকৰিব আৰু আপোনাৰ বিপদৰ সময়ত তাই সকলোৰে আগত আহি কাষত থাকিব। বেয়া মানুহৰ সংস্পৰ্শলৈ থাকিলে এসময়ত ভাল মানুহ বেয়া হৈ যায়। আমাৰ বয়স বৰ্ষাৰ লগে লগে খং বাঢ়ি যায়, ভালপোৱা মানুহৰ সংখ্যা কমি যায়, কাষৰ মানুহবোৰ এৰি যায় আৰু আপোন মানুহবোৰে ঠগে, এইটোৱে বাস্তৱ সত্য। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে তেওঁক লৈ জীৱনৰ শেষ পৰ্যন্ত কাষত পোৱাটোহে ডাঙৰ কথা। সকলো ক্ষেত্ৰতে অতীতক পাহৰি যোৱাটো ভাল নহয়, কিছুমান ক্ষেত্ৰত অতীতক মনত ৰখা জৰুৰী। অতীতক শ্ৰদ্ধা কৰা জৰুৰী। কোন আপোনাৰ বিপদৰ সময়ত কাষত আছিল, কাৰ কাৰণে আপুনি আজি সফলতাৰ পথত আগুৱাই যাব পাৰিছে ইত্যাদি। এইবোৰ আপুনি কেনেকৈ পাহৰিব? কষ্ট পালেও যিসকলে প্ৰতিবাদ নকৰি চুপচাপ থাকে, তেওঁলোকক দুৰ্বলতা ভবাৰ কোনো প্ৰয়োজন নাই। এইটো তেওঁলোকৰ মাকে দেউতাকে দিয়া ভাল শিক্ষাৰ পৰিচয়। স্বাৰ্থৰ কাৰণে আত্মীয়ৰ সকলোৱে এৰি যায়, কিন্তু স্বামী স্ত্ৰীসকলে এজনে আনজনক খুব কম এৰি যায়। কোনেও আপোনাৰ নহয়, এইটো মনত ৰাখিলে সকলোৱে সহজ হৈ যাব, নিজকে ফ্ৰী যেন লাগিব। কেতিয়াও বেলেগৰ আগত নিজৰ সততা ভাল হোৱাৰ কথা ক'বলৈ নাযাব, কিয়নো আপোনাৰ প্ৰতি যাৰ বিশ্বাস আছে তেওঁৰ কাষত তেনেকুৱা কোৱাৰ কোনো প্ৰয়োজন নাই, আৰু আপোনাৰ প্ৰতি যাৰ বিশ্বাস নাই তেওঁ কেতিয়াও সেইটো বিশ্বাস নকৰে। নিষ্পাপ হৈ আহিছিলোঁ, পাপী হৈ যাম, ভবা নাছিলোঁ এই পৃথিৱীত ইমান কষ্ট পাম। বন্ধু হওক বান্ধৱী হওক কোনোৱে আপোন নহয়, ক্ষণিকৰ এই পৃথিৱীত সকলোৱে অভিনয়। সকলোকে নিজৰ নিচিনা ভাবি নল'ব, প্ৰতি মুহূৰ্তত ঠগি যাব। কথাষাৰ তিতা হ'লেও সত্য, আপুনি যাৰ ওচৰত সহজ সৰল হ'ব তেওঁ আপোনাক সস্তা ভাবি দলিয়াই পেলাই দিব।